আসসালামু আলাইকুম। মোৰ নাম হৈছে আব্দুল ৰফিক। আজি আপোনালোকৰ ওচৰলৈ এটা ভাল বস্তু লৈ আহিছোঁ, যিটো বস্তুৰ জৰিয়তে আপোনালোকে এটি ভাল ফল লাভ কৰিব। আৰু এই ফলটো হৈছে যাৰ নেকি গৰ্ভৱতী নহয়, যেনে প্ৰেগনেণ্ট নহয়, তাৰমানে তেওঁলোকৰ কাৰণে এটা সুখবৰ। মুছলিম ধৰ্মৰ পবিত্ৰ কোৰাণৰ পৰা এই বস্তুটো লোৱা হৈছে। আৰু এই চূৰাটোৰ নাম হৈছে চূৰা ইয়াছিন। ইয়াৰ পাৰা নম্বৰ হৈছে 22-23, আয়াত আছে 83টা আৰু ৰুকু আছে 4টা। এই চূৰাটোৰ জৰিয়তে আপোনালোকে জানে গৰ্ভৱতী হোৱা নাই, তেওঁলোকৰ কাৰণে ভাল খবৰ। আৰু গৰ্ভৱতী মহিলাজনেই পঢ়িব লাগিব এই চূৰাটো। যিজনে গৰ্ভৱতী হোৱা নাই, সেই মহিলাজনে চূৰাটো দিনত 3বাৰ পঢ়িব লাগে। এটা সময় বাছি ল'ব পাৰে, যিটো সময়ত এই চূৰাটো 3বাৰ পঢ়িব লাগিব। ৰাতিপুৱা হ'ব পাৰে, গধূলি হ'ব পাৰে, ৰাতিও হ'ব পাৰে। কিন্তু পঢ়াৰ আগতে গা চা ধুই ল'ব লাগে, ভালকৈ গা চা ধুই চাফ চিকুণ হৈ ল'ব লাগে। চাফ চিকুণ হৈ লোৱাৰ পিছত এই চূৰাটো পঢ়িব লাগে। ধূপ ধূনা লগাই ল'ব পাৰে। হিন্দু মুছলিমৰ কথা নাই, সকলোৱে পঢ়িব পাৰে, কিন্তু পবিত্ৰ হৈ পঢ়িব লাগে। ভগৱানক বিশ্বাস ৰাখি পঢ়ক। আপোনালোকে দিনত 3বাৰকৈ পঢ়ক। 3বাৰ পঢ়ি এগিলাচ পানী ৰাখিব লাগে। পানীটো যেতিয়া 3বাৰ পঢ়া হয়, পঢ়া খতম কৰাৰ পিছত পানীটো শুকাই এই পানীটো সদায় খাব লাগে। চাবা, যি মহিলা নেকি গৰ্ভৱতী নহয়, তেওঁলোকৰ নিশ্চয় গৰ্ভৱতী হ'ব আৰু এই ফল লাভ কৰিবলৈ পাৰিব। নিশ্চয় এটা সুফল পাব। এই চূৰাটো অলপ দীঘল আছে, পঢ়িবলৈ কষ্ট হয় 3বাৰ, তথাপি এইখিনি কষ্ট সহ্য কৰিব লাগিব আৰু ঈশ্বৰক বিশ্বাস ৰাখি পঢ়ক। নিশ্চয় আপোনাৰ কাম সফল হৈ যাব। চূৰাটোৰ নাম হৈছে চূৰা ইয়াছিন। মুছলিমৰ কোৰাণ চহিব, বৰ্তমান কোৰাণ চহিব অসমতো পোৱা যায়, আপোনালোকে সংগ্ৰহ কৰি পঢ়িব পাৰে। আৰু যদি কোৰাণ চহিব আপোনালোকে নাপায়, তেনেহ'লে মোক ফোন কৰিব পাৰে। মোৰ নাম্বাৰটো হৈছে 9742283027। মেইল কৰিব পাৰে abdulraphhiqe@gmail.com। মই নিশ্চয় ইয়াত স্কেন কৰি পঠাই দিম, স্কেন কপি। হোৱাটছআপো কৰিব পাৰে, চাইনৰ মতে হোৱাটছআপ আছে। এইটো হৈছে আপোনালোকৰ সুফল। 3বাৰ চূৰাটো পঢ়িব লাগিব আৰু পানীটো ফুক মাৰি সদায় খাবলৈ, সদায় পঢ়িব লাগিব। এইখিনি কোৱা হৈছে আমাৰ জানে কি গৰ্ভৱতী নহয় তেওঁলোকৰ কাৰণে। আৰু ইয়াৰ আৰু এটা ভাল ফল আছে। দ্বিতীয় ভাল ফলটো কি আছে? যিয়ে নেকি নৰ্মেল ডেলিভাৰী কৰিবলৈ বিচাৰে, যাৰ নেকি চিজাৰিং নোহোৱাকৈ সন্তান লাভ কৰিব বিচাৰে, তেওঁলোকে এই চূৰাটো এবাৰ দিনত পঢ়ি পানী এগিলাচত শুকাই সদায় খাব পাৰে। ইনশাআল্লাহ চাওক, আপোনালোকৰ নৰ্মেল ডেলিভাৰী হ'ব আৰু ভালকৈ আপোনাৰ যি সুফল লাভ কৰিব পাৰিব, ভাল ফল এটা লাভ কৰিবলৈ পাৰিব। আপোনালোকে যদি মোৰ কথাখিনি ভাল পাইছে, তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আজিলৈ এৰিছোঁ। খোদা হাফিজ।